একদম সোনকালে আছোন একদম এই চালিলে সোনকালে ঠিক আছে হয় নেকি ঠিক আছে মই গৈ আছোঁ ৰ ঠিক আছে কি হ'ল তুমি মোক সুধিছা এবাৰ নিজক নুসুধা কেলে কি হ'ল কি হৈছে নো একো হোৱা নাই তেন্তে সেইজন কোন আছিল তাত বহি যে তুমি কথা পাতি আছিলা সেইজন কোন আছিল তুমি সেইজনৰ কথা কৈছা সেইজন শুনা মই চাই মোৰ লোন এটা ল'ব লাগিছিল লোনটো আপুনি পাব আমাৰ বেংকৰ ফালৰ পৰা কিন্তু আপোনাৰ কি হ'ব কথাটো এনেকুৱা হ'ব আপুনি ৰাতিপুৱা 9:30 বজাত আপোনাৰ হাজবেণ্ডক লৈ আমাৰ বেংকলৈ আহিব তাত যিখিনি ফৰ্ম ফিল আপ কৰিব লাগে সেইখিনি কৰি তাৰপিছতহে আপোনাক আমি মানে লোনটো দিব পৰা হ'ব লগত কিবা ডকুমেণ্টছ আনিব লাগিবনে ডকুমেণ্ট মানে কি যিখিনি লাগে সেইখিনি লৈ আহিব আপোনালোকে তাৰপিছত লোনটো আমি আপোনালোকক এৰি দিম ঠিক আছে কথা সেইটোহে নেকি সেইটোৱে ক্ষমা কৰি দিবা তুমি মই একেবাৰে ভুল বুজিছিলোঁ তোমাক সেইটো কাৰণে বেলেগৰ কথা নুশুনিবা নেদেখা নুশুনাকৈ কেতিয়াও আপুনি আপোনাৰ প্ৰিয়জনৰ ওপৰত সন্দেহ নকৰিব সন্দেহ এটা এনেকুৱা বস্তু যি আপোনাৰ এটা মধুৰ সম্পৰ্ক সদায় ধ্বংস কৰি দিব